নমস্কাৰ বন্ধুসকল, মই কিৰণ শৰ্মা আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ একমাত্ৰ ইউটিউব চেনেললৈ। আৰু আপোনালোকে চাই আছে NL ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট। হয় বন্ধুসকল, আৰু আজি আমাৰ ব্লগছ আছিলে আপোনাৰ য'ত তিনিদিন প্ৰায় 4-5 দিনমান আগত য'ত মুৰ্গেশফালে ভিডিঅ' বনাইছিলোঁ, য'ত তাৰ পৰা এণ্ডিং কৰি পিনে আপোনালোকক ইন্দিৰা নগৰলৈ লৈ যাম বুলি মই দেখাইছিলোঁ। আৰু এই ইন্দিৰা নগৰটো ব্লগছ বনাওঁতে মানে এণ্ডিং ইণ্ট্ৰ' আৰু এণ্ডিং লাষ্টৰটো মানে খেলি মেলি লাগিলে। তাত মানে মাইক এটা কিনিছিলোঁ, মাইকটো মানে মাতটো নাহিলে, মানে সেইকাৰণে মাতটো নহাৰ কাৰণে টেনশ্যন লাগিলে। সেইকাৰণে ভিডিঅ'টো ভালকৈ শ্বুট হ'বলৈ নাপালে। সেইবাবে মই অলপ বেকগ্ৰাউণ্ড মিউজিক সুন্দৰভাৱে দিছোঁ, আপোনালোকে যিহেতু শুনিব পাৰিব। তো আজি মুৰ্গেশপল্লিয়াৰ পৰা ইন্দিৰা নগৰ ব্লগছ ভিডিঅ'ত আৰম্ভ কৰোঁ। বন্ধুসকল, ইন্দিৰা নগৰ যাবলৈ আকৌ ওলাই আছোঁ মুৰ্গেশপল্লিয়াৰ পৰা। মোবাইলটো নাপালোঁ, কি কৰিব এতিয়া। ইয়াৰ পৰা মুৰ্গেশপল্লিয়াৰ পৰা ইন্দিৰা নগৰ যাব ওলাই আছোঁ। অথনি আছিলোঁ 3জন, এতিয়া হৈ গ'লোঁ 4জন। অ'লা বুক কৰি থোৱা আছে, গাড়ী আহি আছে। অ'লাত উঠি পিনে ইয়াৰ পৰা যাম ইন্দিৰা নগৰ। ক'ত বহিম? এয়া বন্ধুসকল, অটোত বহি আছোঁ আমি 4জন। মই ভাবিছিলোঁ অ'লা কাৰ হ'ব, গাড়ী হ'ব বুলি ভাবিছিলোঁ, কিন্তু গাড়ী নহয়, অটো বুক কৰিছে। এতিয়াই গম পালোঁ বহাৰ পিছত। বাৰু যিকি নহওক, এতিয়া মুৰ্গেশপল্লিয়াৰ পৰা ইন্দিৰা নগৰ যাওঁ। বন্ধুসকল, মুৰ্গেশপল্লিয়াৰ পৰা আহি পিনে এতিয়া মণিপাল হস্পিটেলৰ আগত ট্ৰাফিকত ফচি আছোঁ। এনেকৈ লাহে লাহেকৈ গৈ আছোঁ ইন্দিৰা নগৰ। এইটোৱে আমাৰ ষ্টাইলিং মেক হোটেল, এইটোৱে হোটেল আমাৰ দেই বন্ধুসকল। চাই যাওঁ, আজি ভালকৈ দেখাই দিছোঁ, নেক্সট টাইম নেদেখোঁ আৰু। বন্ধুসকল, এতিয়া আহি পালোঁ ইন্দিৰা নগৰ। মুৰ্গেশপল্লিয়াৰ পৰা এখন অ'লাত আহিলোঁ, ইন্দিৰা নগৰত আহি পালোঁ। এতিয়া চাম মোবাইল দোকান ক'ত আছে। মোবাইল শ্ব'ৰুম আগত আছে বাৰু। ইয়াৰ পৰা খোজকাঢ়ি যাম অলপ আগত মোবাইল শ্ব'ৰুমলৈ, আৰু ভাল ভাল মোবাইল দেখাম। লগৰটো কেনেকুৱা কি পচন্দ কৰে নাজানো, ব'লক আৰু। নহয় জানো, মই থকা হ'লে কেতিয়াবা কি মোবাইল লৈ পিনে মুৰ্গেশপল্লিয়াৰ পৰা ঘৰলৈ গুচি গ'লোহেঁতেন। লগৰ ল'ৰা একদম ষ্টেণ্ডাৰ্ড মোবাইল এটা বিচাৰি আছে আৰু 6 GB ৰেম থকা।
বিচাৰি নাপালে আপোনাৰ মুৰ্গেশপল্লিয়াত নাপালে এতিয়া আহিছে ইণ্ডিয়া নগৰলৈ লগতে ব'ল লগত লৈ যাম বুলি ক'লে ব'ল তেনেহ'লে মোৰো ব্লগিং বনোৱা হ'ব আপোনালোকৰ মাজত ইণ্ডিয়া নগৰ কেনেকুৱা বস্তু শ্বেয়াৰ কৰাও হ'ব নহয় জানো বন্ধুসকল আহি অৱশেষত ইন্দিৰা নগৰতো ঘূৰি আছোঁ মোবাইল দোকান বিচাৰি আৰু লগতে আমাৰ বছকো লগ পালোঁ চাওক বছৰ লগত আছোঁ এতিয়া বিন্দাছ টেনশ্যন নাই আৰু মই ঘূৰি আছোঁ লগত 3জন আছে পিছপিনে আৰু এই ৰাস্তাটোত কিবা কাম চলি আছে সেইবাবে ৰাস্তাটো বন্ধ কৰি দিলে গভৰ্ণমেণ্টে আমাৰ খোজকাঢ়ি যাবৰ কাৰণে মজা হৈছে নে কি আগত আছে ইন্দিৰা নগৰ মেট্ৰ' ষ্টেচন চাই লওক বন্ধুসকল অৱশেষত মোবাইলটো লোৱা হ'ল ইন্দিৰা নগৰতে অপো A53 এইটো চাব পাৰে বেক কভাৰটো বেক পিছপিনে খোলা আছে এইটো মোবাইল লোৱা হ'ল কেনেকুৱা লাগিছে বাৰু চাওক বন্ধুসকল অৱশেষত আৰু এই মোবাইল দোকানতে আছোঁ মোবাইল দোকানতে থাকি ইণ্ডিয়া নগৰতে চাওক আন্ধাৰ হ'বলৈ হৈ গ'ল আবেলি হৈ গ'ল সন্ধিয়া হ'বলৈ হ'ল মোবাইল লোৱা হৈ গ'ল পিছে মানে ল'ৰাবিলাকে আৰু কিবা কিবি ল'ব বোলে চিম টিম বহুত কিবা কিবি ল'ব বোলে তাকে চিম লওঁতে আৰু সিহঁতৰ মানে এক্টিভেট কৰোঁতে বহুত সময় লাগি আছে কি কৰিব হ'লেও থাকি বৰিং হৈ গ'লোঁ সেইকাৰণে অলপ বাহিৰলৈ ওলাই আহিলোঁ চাওঁ বাহিৰত কি দেখাব পাৰোঁ বুলি কাষত আছে ইন্দিৰা নগৰ মেট্ৰ' ষ্টেচন চাব পাৰে আৰু ইয়াতে আছোঁ মই যাম আৰু ৰুমত ভাবিছিলোঁ MG Road যাম বুলি ভাবিছিলোঁ কাৰণ ইন্দিৰা নগৰ যেতিয়া আহিলোঁ ইন্দিৰা নগৰত আহি পিনে মোবাইল দোকান বহুত কিবা কিবি দেখিবলৈ পাই পিনে মানে মাইকটো মোবাইলৰ কানেকশ্যন ভিডিঅ' ৰেকৰ্ড কৰিবৰ কাৰণে মাইক এটা বিচাৰি আছোঁ আৰু মাইক পোৱা নাই সেইকাৰণে ভাবিলোঁ MG Road যাম নেকি বুলি আকৌ সন্ধিয়া হ'বলৈ হৈ গ'ল আন্ধাৰ হ'ব MG Roadৰ পৰা আকৌ ঘূৰি আহিব লাগিব নাইট ডিউটি আকৌ ডিউটি আছে সেইকাৰণে দেৰি হ'ব বুলি MG Road যোৱা নহ'ল নেক্সট যেতিয়া যাম নেক্সট টাইম গ'লে মই MG Road নিশ্চয় যাবলৈ মই চেষ্টা কৰিম আৰু আজি MG Roadতে আছোঁ কেইটামান শ্বৰ্ট ভিউ আহিব শ্বৰ্ট ব্লগছ আহিব চাব আৰু এনজয় কৰি থাকিব আমাৰ NL ব্লগছ অ'কে বন্ধুসকল এটা খুব খবৰ দিবলৈ লৈছোঁ আপোনালোকৰ এয়া চাওক মোবাইল দোকান ইয়াত মই আপোনাৰ মাইক বিচাৰি গোটেই মানে মুৰ্গেশপল্লিয়া মহাদেৱপুৰা আৰু মাৰথালি গোটেই বিচাৰিছিলোঁ আজি 1 মাহৰ পৰা ক'তো পোৱা নাই তোৰ কাষতে আছে ইন্দিৰা নগৰ আৰু আজি ইন্দিৰা নগৰ আহিয়ে চাওক ভাবিছিলোঁ MG Road যাম বুলি অলপ আগত আপোনালোকক কৈছিলোঁ বোলে MG Road যাম বুলি MG Road নগ'লেও হ'ব ইয়াতে পাই গ'লোঁ মাইক এখন মাইক দেখিছেই বেছি নহয় 180 লৈছে বাৰু একো নহওক আপোনালোকক সুন্দৰভাৱে ইয়াৰ পৰা মাত ওলাই পিনে ব্লগিং দেখাম মই বুলি ভাবিছোঁ আৰু এইটোৱে মাইকটো কেনেকুৱা লাগিছে ভাল লাগিছেনে লাইক দিব আৰু কমেণ্ট দিব প্লিজ বাৰু বন্ধুসকলে মোবাইল দোকানৰ পৰা মাইকটো লগাই লৈছোঁ আৱাজটো কেনেকুৱা আহিছে আপোনালোকে প্লিজ কমেণ্ট কৰি পিনে জনাব আৰু ক'বলৈ একো নাই সিহঁতৰ মোবাইলটো লোৱা হ'ল নে নহ'ল এতিয়া মই যাম তালৈকে চাওঁ মোবাইলটো হ'ল নে নাই মাইকটো ল'লোঁ বাৰু ভালেই লাগিছে মাতটো আৱাজটো আহিছেনে নাই প্লিজ কমেণ্ট কৰি এটা মোক ক'ব বাৰু এইখনে আৰু ইন্দিৰা নগৰ সিহঁতৰো হ'ল নে নাই জানো চাই লওঁ তাৰপিছত যাব লাগিব ৰুমলৈ আকৌ নাইট শ্বিফ্ট আছে না
বন্ধুসকলে এইটোৱে আছিলে আমাৰ আজিৰ ইন্দিৰা নগৰৰ ব্লগছটো কেনেকুৱা পালে চালে কমেণ্ট কৰিব প্লিজ আৰু লাইক কৰিব একটা আৰু বিশেষকৈ কমেণ্ট কৰিব কমেণ্ট কৰিলে মই গম পাম আচ্ছা মোৰ কমেণ্টবিলাক আমুকে চাইছে আমুকে মোৰ ভিডিঅ'বিলাক চাইছে বুলি মই গম পাম বিশেষকৈ কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এটা কথা লগতে কৈ থৈ যাওঁ যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বাটনটো ক্লিক কৰি পিনে অলপ ছেট কৰি থৈ দিব বাছ ইমানটোৱে ক'লোঁ আজিলৈ এৰিলোঁ ধন্যবাদ জয় আই অসম হে বন্ধু এতিয়া দেখিছে না মোৰ হাতত কি আছে বোমা আছে বোমা এতিয়া বোমা ফুটাম এটা 1 2 3